আমাৰ ইউপিপিএলৰ জিলা সভাপতি আৰু আমাৰ হালবাৰী পৰিষদীয় সমষ্টিৰ PCLC চেয়াৰমেন ডাঙৰীয়াই আপোনালোকক সকলো কথা তেওঁলোকে বিৱৰি গৈছে। মই এটাই কথা ক'ব বিচাৰিছোঁ যে যোৱা 24 জুন তাৰিখে আমাৰ ফাতেমাবাদ চাহ বাগিচাত এখন সংবাদমেল আহ্বান কৰি BPFৰ কেন্দ্ৰীয় নেত্ৰী বেগম আক্তাৰা আহমেদ ডাঙৰীয়ানী যি অভিযোগ আমাৰ চৰকাৰৰ বিৰুদ্ধে আনিছে সেই কথাখিনি আপোনালোকে সাংবাদিক বন্ধু হিচাপে আপোনালোকে গম পাইছে যে যোৱা 70 বছৰত হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন চৰকাৰে দুৰ্যোগৰ সময়ত বা বানপানীৰ সময়ত কেনেধৰণে তেওঁলোকে ৰাইজৰ মাজত মিলি কাম কৰিছে সেইখিনি কথাও ৰাইজে চাইছে। আৰু এইবাৰ নতুন চৰকাৰ অহাৰ পিছত আমি UPPL হিচাপে এইটো আমি জোৰকৈ দাবী কৰিব পাৰোঁ যে বিগত চৰকাৰতকৈ আমাৰ UPPL নেতৃত্বাধীন চৰকাৰে এইবাৰ মানে বানপানীৰ সময়ত EMৰ পৰা আৰম্ভ কৰি MCLৰ পৰা আৰম্ভ কৰি আমাৰ BTR চিফৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰীৰ পৰা আৰম্ভ কৰি যিখিনি ৰাইজৰ লগত আহি সহযোগ কৰিছে আমি বিগত 70 বছৰত কিন্তু এনেধৰণৰ আমি ৰাইজৰ মাজত কোনো প্ৰতিনিধিক আমি এনেকৈ দেখা নাই। কাৰণ আপোনালোকে এলাংগামাৰীতে চাইছে আজি আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি মন্ত্ৰী UG ব্ৰহ্মৰ পৰা আৰম্ভ কৰি আমাৰ MP ৰণগুৰা নাৰ্জাৰীৰ পৰা আৰম্ভ কৰি আমাৰ অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আজি ৰঞ্জিত দাস মন্ত্ৰী ৰঞ্জিত দাসৰ আৰম্ভ কৰি সকলো মন্ত্ৰী MLA বিধায়কে আহি আজি সকলো আমাৰ ৰাইজৰ মাজত আহি খবৰ লোৱা আমি সকলোৰে পৰিলক্ষিত হৈছে। কিন্তু এনেকুৱা তেওঁলোকে আজি এটা মানে সাংবাদমেলৰ যোগেদি এনেকুৱা এটা গোখাত মিছা কথা তেওঁলোকে ক'ব বিচাৰিছে বা চৰকাৰৰ ওপৰত দোষ জাপি দিব বিচাৰিছে যে ৰাইজে আজি ত্ৰাণ সামগ্ৰী পোৱা নাই। কিন্তু আমি জনামতে আজি তাৰিখত আমি বেগম আক্তাৰা আহমেদ ডাঙৰীয়ানীক আমি প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে আপুনি আজিৰ তাৰিখত খবৰ লওক কোনটো এৰিয়াত আমি জনামতে কোনো এৰিয়াতে মানে বন্যাৰ্ত এৰিয়াত কোনো এৰিয়াতে ত্ৰাণ সামগ্ৰী বা খাদ্য সামগ্ৰী নোপোৱাকৈ ৰাইজ আজিলৈকে থকা নাই। গতিকে তেখেতে আচলতে ৰাজনৈতিক অভিসন্ধি বা বিৰোধী হিচাপে ক'ব লাগে কাৰণেই তেওঁ এনেকুৱা এটা অপপ্ৰচাৰ আমাৰ বিৰুদ্ধে চলাইছে। কিন্তু আমি তেখেতক আহ্বান জনাইছোঁ যে এই দুৰ্যোগৰ সময়ত অন্ততঃ এনেধৰণৰ ৰাজনীতি নকৰি এজন সমাজকৰ্মী হিচাপে ৰাইজৰ মাজত আহি তেখেতসকলেও কাম কৰিব লাগে আৰু সেইখিনি আমি আহ্বান জনাইছোঁ। কাৰণ আজি আমি BPF যিটো বিৰোধী আজিৰ তাৰিখত বিৰোধী BPF সকলক মই এটাই প্ৰত্যাহ্বান জনাইছোঁ যে বিৰোধী হিচাপে যিখিনি তেওঁলোকে ৰাইজৰ মাজত থাকিব লাগিছিল সেইখিনিতো আমি দেখা নাই। আজি অসমত আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছেই হওক বা UDF হওক বিভিন্ন ৰাজনৈতিক দলে কিন্তু আজি ৰাইজৰ মাজত বন্যাৰ্ত এৰিয়াত যায় ৰাইজৰ দুখ দুৰ্যোগৰ খবৰ লৈছে যে আমাৰ চৰকাৰে বহুত কাম কৰিছে। কিন্তু এই দুৰ্যোগৰ সময়ত আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো দেখা নাই। আজি হালবাৰী এৰিয়াত আজি কোনো তেওঁলোকৰ সেই সময়ৰ প্ৰাক্তন মন্ত্ৰীসকলকো আজি এই সময়ত দেখা নাই। তেওঁলোকে যদি ইমানেই কাম কৰিছে ইমানেই ৰাইজৰ লগত মিলি আছিল কিন্তু এই সময়ত তেওঁলোকক আমি কিয় দেখা নাপালোঁ। আজি মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম ডাঙৰীয়ানী ক'ত গ'ল, মন্ত্ৰী চন্দন ব্ৰহ্ম ক'ত গ'ল। আজি তেওঁলোকে যে ইমানেই কাম কৰিছে এই দুৰ্যোগৰ সময়ত কিয় তেওঁলোকক আমি দেখা পোৱা নাই। গতিকে ইমান কথা তেওঁলোকে যে সঁচাকৈ ৰাইজক মিছা কথা কৈ এই 70 বছৰে ৰাইজক মানে এটা মানে প্ৰলোভন দি তেওঁলোকে চৰকাৰ চলাইছিল সেই কথাখিনি আজি তেওঁলোকৰ কথাতে প্ৰকাশ পাইছে। গতিকে আমি আহ্বান জনাওঁ যে দুৰ্যোগৰ সময়ত অন্ততঃ তেওঁলোকে এনেকুৱা ৰাজনীতি নকৰি ৰাইজৰ মাজত আহি এজন সমাজকৰ্মী হিচাপে তেওঁলোকে কামত লাগিব লাগে এইখিনি আমি আহ্বান জনাইছোঁ। ধন্যবাদ। যে আজি সংবাদমেলৰ জৰিয়তে আমাৰ চালবাৰী জিলা UPPLৰ তৰফৰ পৰা যোৱা 24 তাৰিখ আৰু 23 তাৰিখত বিভিন্ন ইলেক্ট্ৰনিক মিডিয়া আৰু পেপাৰ মিডিয়া প্ৰিণ্ট মিডিয়াত যিখিনি আমাৰ BTRৰ অপজিশ্যন দল BPFৰ পৰা যিখিনি অভিযোগ এই প্ৰমোদ বড়োৰ নেতৃত্বত UPPL চৰকাৰৰ ওপৰত অভিযোগ কৰিছে এইটো স্পষ্টীকৰণ দিয়াৰ কাৰণে আমি আজি জিলা কমিটিয়ে চালবাৰী জিলা UPPLে এটা সংবাদমেল মাতিছে যে ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে মই সকলো মিডিয়াৰ সন্মানীয় ৰিপৰ্টাৰসকলক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ।
দুখ লাগিছে হয় এইটো বানপানী হৈছে প্ৰাকৃতিক দুৰ্যোগ আৰু এই দুৰ্যোগৰ সময়ত ৰাজনীতিৰ নামত ৰাজনীতি কৰিলে নহ'ব সকলো মানে ৰাজনীতি দলৰ পজিশ্যন অপজিশ্যন যিয়ে ৰাজনীতি দল নকৰক কিয় এই দুৰ্যোগৰ সময়ত ৰাইজৰ মাজত সকলোৱে থিয় দিয়া সকলোৱে মানে ৰাইজৰ দুখ বেদনাত মানে সহভাগী হোৱাটোৱে মই মানে বিচাৰোঁ একচুৱেলি তো কাৰোবাৰ ওপৰত দুখ জাপি দি কোনোবা বাচি যাব সেইটো মই নাভাবোঁ সেইদিনা যিটো BPF ৰাজনীতি দলৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে ওপৰত যিটো অভিযোগ আনিছে সেইটো একেবাৰে মানে মিছা অভিযোগ বুলি মই মানে আপোনালোকৰ ওপৰত মই যুক্তি দাঙি ধৰিছোঁ আৰু এইটো একেবাৰে মিছা কথাও যে আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত BTR চৰকাৰে বানপানীৰ আগতে প্ৰতি সাব ডিভিজনতে এজনকৈ সন্মানীয় EM সকলক ইনচাৰ্জ হিচাপে মানে বানপানীৰ যিখিনি ৰাইজে মানে কষ্ট পাব বা বানপানী মানে ভুগব লগা হৈছে এখেতসকলক মানে খবৰ লোৱা এখেতসকলক লগা ধৰণৰ সহায় কৰাৰ কাৰণে ইনচাৰ্জ পাতি দিছে আমাৰ চালবাৰী মানে সাব ডিভিজনতো এজন আমাৰ সন্মানীয় EM আছে গৌতম দাস এখেতক ইনচাৰ্জ হিচাপে যিটো দিয়া হৈছে হয় এখেতে নিজে ইনচাৰ্জ হিচাপে যিখিনি বৰ্তমান আমাৰ 22টা VCDC আছে চালবাৰী সাব ডিভিজনত এই 22টা VCDCৰ যিখিনি VCDCত মানে বান আক্ৰান্ত হৈছে সেইখিনি অঞ্চল একচুৱেলি এখেতে তদাৰক কৰি আছে চাই আছে চৰকাৰৰ তৰফৰ পৰা ময়ো নিজে TCLCC চেয়াৰমেন হিচাপে চালবাৰী পৰিষদীয় সমষ্টিৰ ময়ো মানে শালবাৰী সমষ্টিৰ ভিতৰত যিখিনি ভিচিটালগেন বান আক্ৰান্ত হৈছে এইখিনি অঞ্চল ময়ো পৰিদৰ্শন কৰিছোঁ ৰাইজৰ লগত ময়ো আছোঁ ৰাইজক যিখিনি সহযোগ লাগে মানে চৰকাৰীভাৱে ক'তবা কিবা এটা পোৱা নাই কিবা এটা সৰু সুৰা অভিযোগ এইবোৰত মানে ময়ো নিজে আমাৰ দলৰ সকলো বিষয়ববীয়াসকলক লৈ কৰ্মকৰ্তাসকলক লৈ ময়ো গৈছোঁ যে হিচাপত আৰু এখেতসকলে ৰাইজৰ লগত থিয় দিয়া নাই কিবা দিয়া নাই এইবোৰ মানে অভিযোগটো একচুৱেলি একেবাৰে মানে যুক্তি নোহোৱা এটা কথা বুলি মই ভাবোঁ যদি এনেকুৱা এখেতসকলে পাইছে তেতিয়াহ'লে এখেতসকলে একেলগে আহক সকলোৱে মানে এই দুৰ্যোগৰ সময়ত একেলগে সকলোৱে কোনো দল সংগঠন কোনো মানে নাম নলোৱাকৈ সকলোৱে আগবাঢ়ি আহক সকলোৱে মানে এই মানে বানৰ আক্ৰান্ত হোৱা গাঁওবোৰৰ ৰাইজক সকলোৱে সহায় কৰিব আহক সেইটোকে মই আহ্বান জনাইছোঁ আৰু যে এতিয়া হাউলি অঞ্চলৰ হাউলিত আমাৰ 4টা VCDC আছে হাউলিৰ কথাটো এখেতসকলে বেছিকৈ কৈছে আমিও কৈছোঁ মই নিজে বেলগুৰি যিটো আমাৰ মানে বান আক্ৰান্ত ৰাইজৰ ৰিলিফ কেম্প আছিলে তাতে আমাৰ দলৰ পৰাও আমি কিছু পৰিমাণে আমি ৰেচন পাতি দি এখেতসকলক আমি সহায় কৰিছোঁ দক্ষিণ হাউলিৰ কথাটো কৈছে দক্ষিণ হাউলিৰ যিটো VCDC অফিচত ৰিলিফ কেম্প আছিলে তাতেও আমি গৈছোঁ আৰু তাতেও আমি ৰাইজক খবৰ লৈ এখেতসকলৰ অভাৱ অভিযোগ আমি বুজি লৈছোঁ আৰু এখেতসকলক সাধাৰণ হ'লেও আমি সহায় কৰিছোঁ আমাৰ দলৰ তৰফৰ পৰা আৰু চৰকাৰীভাৱেও যিখিনি ৰেচন দিব লাগে একচুৱেলি সকলোৱে মই পাইছোঁ বুলি মই দাবী কৰিব পাৰোঁ কাৰণ ময়ো নিজেও আছোঁ মানে আৰু এখেতে পশু খাদ্যৰ ওপৰত বেছিকৈ মানে অভিযোগ আনিছে কিন্তু এতিয়া ভেটেনাৰী ডিপাৰ্টমেণ্টত এখেতে মানে সুধিব পাৰে ভেটেনাৰী ডিপাৰ্টমেণ্টক গোটেই দায়িত্বটো দিয়া হৈছে আৰু ভেটেনাৰী ডিপাৰ্টমেণ্টে মানে বান আক্ৰান্ত অঞ্চলবোৰত ৰাইজক মানে পশু খাদ্যবোৰ এতিয়া এতিয়ালৈকে বিলাইছে হয় এতিয়াতো বানপানী অলপ কম হৈছে আৰু এখেতে যিখিনি ছাজেশ্যন দিছে হয় ভাল কথা সেইটো বান আক্ৰান্ত অঞ্চলত মানে গৰ্ভৱতী মাতৃৰ পৰা আদি কৰি শিশুসকলৰ কাৰণে ৰাইজৰ কাৰণে বেমাৰৰ আশংকা হয় সেইটো মানে হ'বও পাৰে আৰু হয়ও তো তাৰ কাৰণে সজাগতা এখেতে যিখিনি কৈছে মেডিকেল মানে শিবিৰ পাতাৰ কথাটো যিখিনি কৈছে তো চৰকাৰীভাৱে সেইখিনি মানে কিবাটো বৰ্তমান মানে লৈ আছে তো মই ভাবোঁ আৰু তো ইয়াত কোনো মানে আমাৰ চালবাৰী অঞ্চলত আৰু বা চালবাৰী সাব ডিভিজনৰ আণ্ডাৰত মানে একেবাৰে
খুঁত নাই বুলি মই ভাবোঁ। আৰু তাৰ উপৰিও আমাৰ চালবাৰীত চাব ডিভিজনৰ আটাইতকৈ ডাঙৰ এটা সমস্যা হৈছে মানে এটা মথাউৰি, যিটো মথাউৰি ভাঙিলে গোটেই আমাৰ চাব ডিভিজন একেবাৰে প্লাবিত হ'ব। সেইটো মানে ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে তো এতিয়াতো আমাৰ চালবাৰীৰ ইনচাৰ্জ বিটিআৰৰ চালবাৰীৰ কাৰণে যাক ইনচাৰ্জ পাতি দিছিলে গৌতম দাস ডাঙৰীয়া, এখেতে ইয়াত মানে দিন ৰাতি লাগি আছে। তাৰপিছত আমাৰ মানে UPPL দলৰ MP ৰেংগৰা নাৰ্জাৰীয়েও ৰাইজৰ লগত বানপানীৰ সময়ত আৰু মানে মত বিনিময় কৰিছে, ৰাইজৰ দুখ বেদনা বুজি লৈছে। ৰাইজৰ লগত থিয় দিয়া নাই বুলি কোৱাটো আটাইতকৈ মানে দুখৰ কথা হৈছে। তো আমাৰ MP আহিছে ৰেংগৰা নাৰ্জাৰী ডাঙৰীয়া, এখেতেও আহি ৰাইজৰ লগত মানে মত বিনিময় কৰিছে, ৰাইজৰ দুখ বেদনা বুজি লৈছে। আমাৰ গাৰ্জেন মিনিষ্টাৰ UG ব্ৰহ্ম ডাঙৰীয়াও মানে একেবাৰে নলবাৰী পামত লগিন ট্ৰেক্টৰি দি য'ত একেবাৰে প্ৰবল বানপানী, তাতে ট্ৰেক্টৰি দি মানে এখেতে গৈ ৰাইজৰ লগত মত বিনিময় কৰিছে, কি পাইছে পোৱা নাই গোটেই মানে বুজ লৈছে। ৰাইজেতো সকলোৱে মানে যিখিনি পাব লাগে অসুবিধা হোৱা নাই সেইখিনি কথাটো ৰাইজে জনাইছে। তাৰ উপৰিও বিটিআৰৰ চিফ মহোদয় প্ৰমোদ বড়ো ডাঙৰীয়া, এখেতে ৰাইজক কোনো খবৰ লোৱা নাই বুলি কোৱাটো একেবাৰে হাস্যকৰ কথা। এখেতেতো চালবাৰীত আহিয়ে থাকে আৰু সেইদিনাখন এলেংমাৰী অঞ্চলৰ ৰাইজৰ লগত মানে ৰাইজৰ দুখ বেদনা, বানপানীৰ সময়ত কি হৈছে কি পাইছে পোৱা নাই এইখিনি গোটেই কথাটো এখেতে ইয়াত আহিয়ে নিজে ক'ব লৈছে। এখেতসকলৰ হিচাপত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি সময়ত আৰু 15 বছৰ 17 বছৰ শাসনকালৰ কথা কৈছে, এই সময়ত বানপানীৰ সময়ত আৰু হাগ্ৰামা মহিলাৰীয়ে সঘনাই বানপানী অঞ্চল পৰিৱেশন কৰি ৰাইজৰ লগত মানে মত বিনিময় কৰিছে বুলি কৈছে। তো হয় ভাল কথা, কিন্তু আমাৰো এই নতুন চৰকাৰ পৰিৱৰ্তনৰ চৰকাৰৰ কথালৈকে এখেতে মানে যুক্তি দেখুৱাইছে, কিন্তু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যে হালবাৰী অঞ্চল বা হালবাৰী চাব ডিভিজনত ৰাইজক যে খবৰ লোৱা নাই, এইটো একেবাৰে মানে মিছা কথা। এখেতে আহি আছে, কিন্তু কোনটো যুক্তিত এখেতে এই কথাখিনি ক'লে মই মানে ধৰিব পৰা নাই। আৰু মই ভাবোঁ যে এই দুৰ্যোগৰ সময়ত আহক সকলোৱে মানে থিয় হওক, সমাজ সেৱক হিচাপে এখেতসকলেও আগৰ পৰা কাম কৰিছে। এতিয়া এই দুৰ্যোগৰ সময়ত সিজনক মানে দুখ জাপি দিয়াটো একচুৱেলি হ'ব নাপায়, এইটো মই আহ্বান জনাইছোঁ আৰু সেইখিনি কথা। পোনপ্ৰথমে মই খালবাৰী UPPLৰ পৰা হয় আপোনালোকৰ সকলোকে মই নমস্কাৰ যাচিছোঁ। প্ৰথমতে মই আজি এই সংবাদমেলত আপোনালোকক আমাৰ নিমন্ত্ৰণ ক্ৰমে অহাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি খালবাৰী জিলা UPPLে বানপানীৰ বিষয়ে কিছুমান ৰাইজক কথা অৱগত কৰিবলৈ আমি আজি এই প্ৰেছ মিটখন আয়োজন কৰিছে। মই আশা কৰিছোঁ সকলোৱে আজিৰ এই প্ৰেছ মিডিয়াৰ যোগেদি কিছুমান আমাৰ কথাবিলাক স্পষ্টকৈ বুজি পাব। দ্বিতীয়তে মই আজিৰ এই প্ৰেছ মিডিয়াৰ যোগেদি যোৱা দিনবোৰত যি আমাৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে যি বানপানী হৈ গ'ল, তাত প্ৰাণ আহুতি ল'ব লগা শিশুকে ধৰি বিভিন্ন বয়সৰ যিবিলাক আমাৰ পৰা গুচি গ'ল, তেওঁলোকৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আমাৰ পৰা তেওঁলোকৰ শোক কণ্ঠপত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। সাংবাদিক বন্ধুসকল, যোৱা 24 তাৰিখত আমাৰ খালবাৰী জিলা DPFে বানপানীৰ সাহায্যৰ বিষয়ে
আমাৰ BTC চৰকাৰ তথা BTCৰ মুৰব্বী প্ৰমোদ বড়োৰ বিষয়ে বিভিন্ন কথা তেওঁলোকে অভিযোগ কৰিছে। খালবাৰী জিলা BPFৰ সভানেত্ৰী বেগম আক্তাৰা আহমেদ ডাঙৰীয়ানীয়ে আমাৰ পাৰ্টিৰ ওপৰত লগতে আমাৰ চিফ প্ৰমোদ বড়োৰ ওপৰত বিভিন্ন অজুহাত আনি ৰাইজৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰিবলৈ তেওঁ চেষ্টা কৰিছে। তো এইটো বিষয় লৈ আমি আপোনালোকৰ থ্ৰুৱেদি ৰাইজক জনাবলৈ মই আজি এইখন আমি মাতিছোঁ। যিয়ে নহওক তেওঁলোকে কৈছে যে বান সাহায্যক আমাৰ BTC চৰকাৰে একো কৰা নাই ৰাইজৰ কাৰণে, যে যিখিনি কৰিব লাগে এইখিনি তেওঁলোকে ৰাইজক পোৱা নাই বুলি তেওঁলোকে বা কৰা নাই বুলি কৈ আছে বিভিন্ন পেপাৰ মিডিয়া আৰু ইলেক্ট্ৰনিক্স মিডিয়াৰ আগত। তো এইটোৱে আমি স্পষ্টকৈ ক'ব বিচাৰিছে যে বিগত যি আমাৰ দুৰ্যোগ গ'ল বানপানী লৈ, এই সময়ত আমাৰ UPPL চৰকাৰে BTC অঞ্চলৰ যিমানখিনি ৰাইজে ইয়াত কষ্ট ভুগিব লগা হৈছে তেখেতৰ লগত আমাৰ সকলোৱে নেতা কৰ্মী আৰু বিভিন্ন আমাৰ মন্ত্ৰী সবেই লগ লাগি আছে। দিনে ৰাতি তেওঁলোকে সাহায্যৰ কাৰণে বা এই বানটো কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায়, কেনেকৈ আমি ৰাইজক সকাহ দিব পৰা যায় এই বিপদৰ সময়ত, ইয়াৰ কাৰণে সকলোৱে কাম কৰি আছে। আমাৰ BPFৰ কেন্দ্ৰীয় নেত্ৰী আক্তাৰা বেগম ডাঙৰীয়ানীয়ে যিখিনি অভিযোগ দিছে যে BTC চৰকাৰে ৰাইজৰ কাৰণে একো দিয়া নাই, যে ৰাইজৰ যি ক্ষয়ক্ষতি হৈছে বানপানীৰ ইয়াৰ বিষয়ে একো কৰি দিয়া নাই, এইটোৱে আমি আচৰিত লাগিছে। তাই নিশ্চয় বোধহয় ক'ৰবাত শুই আছিল নেকি, যে প্ৰত্যেক দিনতে আমাৰ অসম চৰকাৰৰ পৰাও মথনগুৰি সমষ্টিত বিশেষকৈ মই বেলেগ জেগাটো মই ক'ব নাযাওঁ, মথনগুৰি আৰু খালবাৰী এই দুটা আমাৰ পৰিষদীয় সমষ্টিত আমাৰ ষ্টেটৰ মিনিষ্টাৰ UG ব্ৰহ্ম, ফ্লাড মিনিষ্টাৰ, ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ পীযুষ হাজৰিকা, আমাৰ ৰঞ্জিত দাস সন্মানীয় মন্ত্ৰী ৰঞ্জিত দাস, আৰু ইয়াৰ লগতে আমাৰ অঞ্চলতে এজন UM আছে গৌতম দাস ডাঙৰীয়া, তেওঁলোকে দিনে ৰাতি কাম কৰি আছে। তেওঁলোকৰ লগত আমাৰ পাৰ্টীয়ে বহি থকা নাই, কাৰণ আমাৰ ওপৰৰ পৰা নিৰ্দেশ দিছে যে বানপানীৰ যিমানখিনি ক্ষয়ক্ষতি হৈছে এইটো চবেই আমাৰ UPPL পাৰ্টীয়ে কাম কৰিব লাগে বা ৰাইজক এই বিপদৰ সময়ত থিয় হ'ব লাগে। তো ইয়াৰ কাৰণে আমি খালবাৰী জিলা UPPL ইয়াৰ কাৰণে আমি কাম কৰি আছে, আজি তাৰিখলৈকে কৰি আছে। মই এইটোৱে স্পষ্ট কৰিব বিচাৰিছে যে তেওঁলোকে যিখিনি কথা ক'লে যে ৰাইজে বানপানীৰ সময়ত গৰু ছাগলী আৰু গাহৰি এইবিলাকৰ লগত একেলগে বানপানীৰ সময়ত একেলগে সহাৱস্থান কৰিব লগা হৈছে, এইটো তেওঁলোকে আমাৰ ওপৰত অভিযোগ দিছে। কিন্তু আমি জানাত বা আমি যিখিনি আমি পৰ্যবেক্ষণ কৰিলোঁ, আমাৰ পাৰ্টীয়ে বা আমাৰ বিষয়ববীয়াসকলে তেওঁলোকে ইমানলৈকে আমি দেখা পোৱা নাই। হয়, বানপানীটো অকল আমাৰ ইয়াত হোৱা নাই, গোটেই অসমতে একে অৱস্থা। এইটো দুৰ্ভাগ্য, আমি প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে সকলোৱে এইটো ভুগিব লগা হৈছে। তো আমাৰ চৰকাৰী ফালৰ পৰাও যিখিনি কৰিব লাগে তেওঁলোকে কৰিছে, তো এইটো আমি কৰিব নোৱাৰোঁ। হয়, আৰু কৰিব লাগিব। অকল এতিয়া জাষ্ট বানপানী হৈ অলপ কমিছে, তথাপিও ইয়াৰ পিছতো আমি যথেষ্ট কৰিব লাগে আৰু আমি কৰিম বুলি ভাবি আছোঁ। ইয়াৰ কাৰণে আমি ভাবিছোঁ এতিয়া যিবিলাক বানপানী কমাৰ পিছত
যিবিলাক বেমাৰ আজাৰ হ'ব ইয়াৰ কাৰণ মেডিকেল কেম্পৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ প্ৰত্যেক কেম্পত আমি মেডিকেলৰ ব্যৱস্থা প্ৰভাইড কৰিম বুলি আমি এইটো ডিচিশ্যন লোৱা হৈছে তো মই আমাৰ ৰাইজক সকলোকে মই অনুৰোধ জনাব বিচাৰিছোঁ তেওঁলোকে যি ৰাইজৰ আগত মিছা যি অভিযোগ দিছে সেইটো যেন আমাৰ ৰাইজে এইটো বুজি পাব বা সকলো ৰাইজে দেখা পাই আছে যে আমাৰ UPPL বিজেপি আৰু AGP আৰু এলায়েন্স গভৰ্ণমেণ্টে কি ধৰণে কাম কৰি আছে দিনে ৰাতি তো তেওঁলোকৰ এইটো বিষয়ে যি আমাৰ ওপৰত অভিযোগ দিছে বা প্ৰমোদ বড়ো ডাঙৰে যি ধৰণৰ আমাৰ পেপাৰ মিডিয়াত তেওঁলোকে যি ধৰণৰ অপপ্ৰচাৰ কৰিতো এইটো নিশ্চয় আমাৰ ৰাইজে নেচাত কৰিব মই এইটো আশাবাদী তো আজি মই বিশেষ ইয়াৰ বিষয়ে নকওঁ ইয়াৰ বিষয়ে আমাৰ শালবাৰী পৰিষদৰ TCLC চেয়াৰমেন শ্ৰীযুত বিনোদ মছাৰী ডাঙৰে তেওঁ বিশদভাৱে আপোনালোকৰ ওচৰত নিশ্চয় দাঙি ধৰিব আমাৰ পাৰ্টি কি কৰিছে কি কৰা নাই সেইখিনিয়ে ধন্যবাদ मोनसे फोसावथाय खैराबारि उपेन्द्र नेशनेल एकाडेमि फरायसालियाव देग्लायनिफ्राय 10 थाखोनि मुं थिसननाया सोलिगासिनो फरायसुला आरो फरायसुलिफ्रा थाखो 10आव मुं थिसननो गोनो गोथो जानानै दंब्ला एबा देग्लायनि मेट्रिक आनजादाव उथ्रिना गुबुन फरायसालिमाफोराव मुं थिसननायाव मानिबाफोर जेंना नुजाथिदोंब्ला नोंथांमोना जिंगा दासि खैराबारि उपेन्द्र नेशनेल एकाडेमि फरायसालिया नोंथांमोननो थाखो 10नि सोलोंथाय लानो खाबु होदों आरो बे फरायसालियाव दा मुं थिसननाया सोलिगासिनो दं बे फरायसालिया उदालगुरि जिल्लायाव दं मख'जाथावदि बे फरायसालियाव देग्लायनि मेट्रिक आनजादाव गासै 80 सा फरायसुला फरायसुलिफ्रा गासैबो मोजां जौखोन्दो लानानै उथ्रिसार जानो हादों बे फरायसालियाव थानो थाखाय हस्टेलनिबो सुबिदा मोननो हागोन गोबां मिन्थिनो थाखाय 6003576723 84866100047 आरो 9101511040 जानबुं अनजिमायाव जगाजग खालामनो हागोन